এতিয়াৰে পৰা কাৰ্বি ভাষাক নিৰ্বাচিত বিষয় হিচাপে বাছনি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। আগন্তুক 2021 চনৰ পৰা MIL বিষয় হ'ব কাৰ্বি ভাষা। KLDB এক উচ্চস্তৰীয় সজাতি দলে সাক্ষাৎ মৰ্মে সেবাৰ পৰা এই আশ্বাস। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিফু শাখাৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে ডিফুত উদযাপন। আগদিনা জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ 8 সংখ্যক মৃত্যু দিৱস উদযাপন। বৈঠালাংছু গড়কাপ্তানি বিভাগত ব্যাগুম দুৰ্নীতি, ঠিকাদাৰ অভিযন্তাৰ মিলি ভকত লুটিলে বিভাগীয় কোটি টকীয়া আঁচনিৰ ধন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। এতিয়াৰে পৰা 2020 আৰু 2021 বৰ্ষটো কাৰ্বি আংলংবাসী তথা কাৰ্বি ভাষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। আগন্তুক বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে কাৰ্বি ভাষা নিৰ্বাচিত ভাষা হিচাপে লোৱাৰ উপৰিও MIL বিষয় হিচাপে ল'ব পাৰিব 2021 চনৰ পৰা। কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ লংচিং তেৰণৰ নেতৃত্বত যোৱা সজাতি দলটোৱে সেবাৰ অধ্যক্ষ RC জৈন আৰু ছেক্ৰেটেৰী সুৰঞ্জনা জৈনক সাক্ষাৎ গ্ৰহণৰ পিছতে দলটোৰ নেতৃত্বই এই কথা সংবাদ মাধ্যমক জানিব দিয়ে। KLDBৰ অধ্যক্ষ লংচিং তেৰণৰ নেতৃত্বত যোৱা সজাতি দলটোৱে বিষয়া দুগৰাকীৰ সৈতে কাৰ্বি ভাষাৰ দীঘলীয়া ইতিহাস বিস্তাৰপূৰ্বক ব্যক্ত কৰাৰ পিছতে উক্ত আশ্বাস প্ৰদান কৰা বুলি সজাতি দলটোৱে জানিব দিয়ে। গতিকে ইয়াৰ পিছত কাৰ্বি ভাষাই পাৰ্বত্য জিলাখনৰ শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহত বিশ্ব মঞ্চলৈ জয়যাত্ৰা কৰিব পাৰিব বুলি আশা কৰিব পৰা হৈছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিফু শাখাৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে উদযাপন কৰা হয় লেখিকা সমাৰোহ সমিতিৰ নিজা কাৰ্যালয়ত। আন বছৰৰ দৰে লেখিকাসকলে নিজৰ মাজত কিছু ধেমালীয়া খেল ধেমালিৰে মনোগ্ৰাহী কাৰ্যসূচীৰে উদযাপন কৰা হয় ডিফু শাখাৰ লেখিকা সমাৰোহ সমিতিৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস। ইয়াৰ আগদিনা জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ 8ম সংখ্যক মৃত্যু দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। পুৱা ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীনা দেৱৰ দ্বাৰা সমিতিৰ পতাকা উত্তোলন, উপদেষ্টা প্ৰেমদা দত্তৰ দ্বাৰা স্মৃতি তৰ্পণেৰে 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভণি কৰে। তাৰ পিছত দুপৰীয়া প্ৰায় 1 বজাৰ পৰা মহিলাসকলৰ মাজত আমোদজনক প্ৰতিযোগিতা আৰু প্ৰায় 2 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীনা দেৱৰ পৌৰোহিত্যত সম্পাদিকা কামিনী বড়োৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনিত বিশিষ্ট বক্তা হিচাপে ৰেংবহম উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী মঞ্জু হাজৰিকা, নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক তথা বিশিষ্ট কবি সাহিত্যিক জয়সিং তকবী উপস্থিত থাকে। লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উপদেষ্টা প্ৰেমদা দত্ত। বিশিষ্ট বক্তা হিচাপে উপস্থিত থকা মঞ্জু হাজৰিকাই ডিফু শাখাৰ লেখিকা সমাৰোহ সমিতিৰ জন্ম লগ্নৰ ইতিহাস আৰু জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ বিশাল সাহিত্য তথা জীৱন কীৰ্তিৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায়। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে সভাত অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়সিং তকবীয়ে তেওঁৰ অধ্যয়ন পুস্তক সাৰগৰ্ভ ভাষণেৰে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ বিশাল লেখনিৰ ওপৰত ৰাজ্য তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন মহান ব্যক্তিসকলে লেখিকাগৰাকীৰ সাহিত্য কীৰ্তিৰ ওপৰত আগবঢ়োৱা লেখনি তথা মন্তব্যসমূহ সংক্ষেপে আগবঢ়ায়। উল্লেখ্য, সমিতিৰ 33 সংখ্যক বৰ্ষপতি উপলক্ষে কেক কাটি উদযাপন কৰে। কেক কাটে নিৰ্দিষ্ট বক্তা হিচাপে সভাত উপস্থিত থকা আঞ্চলিক সম্পাদক জয়সিং তকবীয়ে। কাৰ্যৰাজিৰ মানে এটা অনুষ্ঠান উন্নতি বা যিখিনি ফলাফল আমি তাৰ দেখিবলৈ পাওঁ। গতিকে ইয়াৰ পাছত
তেখেতৰ মুখেৰে শুনা কথাবোৰকে মই আৰু একদম এই ভাৱ কৰি মই আজি ওলাই আহিছোঁ। গতিকে প্ৰথমে 1986 চনৰ আজিৰ 30 নৱেম্বৰৰ শ্ৰীযুক্ত লাৱণ্য লস্কৰ বাইদেউ সভানেত্ৰী আৰু সম্পাদিকা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা মঞ্জুৰুদ্দিন বাইদেউৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা ডিফু লেখিকা সমাৰোহ সমিতিৰ 33তম প্ৰতিষ্ঠা দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পশ্চিম কাৰ্বি আংলঙৰ গড়কাপ্তানি বিভাগত বিয়াগুম দুৰ্নীতি ঠিকাদাৰ অভিযন্তাৰ মিতিৰালিত লুটিলে গড়কাপ্তানি বিভাগৰ কোটি টকীয়া আঁচনিৰ ধন মূৰত কলা কাপোৰ বান্ধি যুৱ মঞ্চৰ 6 ঘণ্টীয়া প্ৰতিবাদ। পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰমুখ ডংকামকাম পৌৰসভাৰ অধীনস্থত থকা বৈঠালাংছু গড়কাপ্তানি বিভাগত সংঘটিত বিয়াগুম দুৰ্নীতিৰ প্ৰতিবাদত জিলাখনৰ যুৱ মঞ্চই মূৰত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। ইম্প্ৰ'ফৰ শিতানত 2018-19 বৰ্ষৰ আবণ্টিত প্ৰায় 1 কোটি টকাৰ অপচয়ত এই প্ৰতিবাদ সাব্যস্ত কৰে যুৱ মঞ্চই। উল্লেখ্য যে এই বিয়াগুম দুৰ্নীতিৰ প্ৰতিবাদত যুৱ মঞ্চই পূৰ্বেও ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। কিন্তু ঠিকাদাৰ ধন সিং ডেৰা, সদেশ সিং আৰু বৈঠালাংছু গড়কাপ্তানি বিভাগৰ অভিযন্তা নৱজ্যোতি কলিতাক আজি কুপতি এই বিয়াগুম দুৰ্নীতিৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৱে। We are not against developmental works, but we are against the corrupt bureaucrats and corrupt contractors. They have committed a gross violation of the rules by issuing a completion certificate without executing any works and letting the contractors to draw their bill through fraudulent ways. Recently, in this regard, we have submitted a memorandum to His Excellency, the Governor of Assam, with an urge to initiate actions against the defaulter. But till today, no action have been taken so far to book the defaulter, which is very saddening. So today, we are compelled to stage a 6-hour hunger strike against their inaction to book the defaulter. Through your esteemed media, I would like to ask both the state government and the authority of Karbi Anglong Autonomous Council, if they are against corruption, why don't they constitute a CBI inquiry in PWD Bৈঠালাংছু Road Division? If they fail to do so, then we will be compelled to think that they are encouraging the corrupt bureaucrats and corrupt contractors. And moreover, we are not going to stop our protest until and unless our demands are fulfilled. Thank you. Bureau Report, Kat News. হয়, নিজ জন্মদাত্ৰী মাতৃৰ প্ৰতি সুন্দৰ উপহাৰ এগৰাকী সুযোগ্য পুত্ৰৰ যি সময়ত বৃদ্ধ পিতৃ মাতৃক অৱহেলা অনাদৰ মৰ্মন্তক ঘটনা সংবাদ মাধ্যমত কৰি প্ৰকাশিত হৈ সমাজৰ সচেতন ব্যক্তিসকলক চিন্তিত কৰি তুলিছে। তেনে সময়তে বোকাজানৰ বিধায়ক ডক্টৰ নুমল মুমিনে মাকৰ ওপৰত গ্ৰন্থ লিখি এক আশা তথা নজিৰ কঢ়িয়াই আনিছে সমাজত। ৰাজ্যৰ অভিনয় জগতৰ আগশাৰী অভিনেত্ৰী মৃদুল বৰুৱা, প্ৰতিষ্ঠিত সাংবাদিক দিলীপ চন্দন, ডক্টৰ অন্নপূৰ্ণা হাজক প্ৰমুখ্য কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি, কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, MSc পবিত্ৰ ৰংপি, মুকুট মহন্ত আৰু স্থানীয় ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিধায়ক ডক্টৰ নুমল মুমিনে মাতৃৰ ওপৰত লিখা গ্ৰন্থখন উন্মোচন কৰা হয়। এগৰাকী মাতৃৰ বাবে পুত্ৰৰ বহু উল্লেখযোগ্য উপহাৰৰ ভিতৰত হয়তো এয়াই হৈছে উল্লেখনীয় উপহাৰ, যাৰ ইতিহাস গ্ৰন্থ আকাৰে যুগ যুগ ধৰি চিৰস্মৰণীয় হৈ ৰ'ব হাজাৰ হাজাৰ পাঠকৰ মানস পটত। তাৰ বিনিময়তো আমি কিবা এটা দিবলৈ সদায় চেষ্টা কৰোঁ। তেখেতে
যি ধৰণে মাতৃ স্নেহৰ বাবে এই কিতাপখনৰ জৰিয়তে তেখেতলৈ শ্ৰদ্ধা জনাইছে, চেনেহ জনাইছে। সঁচাকৈ অতি সুখী হৈছোঁ, খুব ভাল লাগিছে দেখি। আৰু আপোনালোকে কিতাপখন সাহিত্য জগতলৈ এক নতুন সংযোজন কথাশিল্পী দিলীপ চন্দনৰ নতুন জীৱনভিত্তিক এখন উপন্যাস, সঁচা কাহিনী আধাৰত লিখিত উপন্যাস সুশীলা। সুশীলা মমিন এগৰাকী কাৰ্বি আংলঙৰ অতি পৰিচিত নাম। 85 বছৰ তেওঁ ইতিমধ্যে অতিক্ৰম কৰিছে সম্পূৰ্ণ সুস্বাস্থ্যৰে। 50ৰ দশকতে কটন কলেজত তেখেতে ISC পাছ কৰিছিল। তাৰপিছত পুনৰ গাঁৱলৈ গৈ সেই 7টা সন্তানক কিদৰে সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল কৰি একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিলে তাৰ এক বৰ্ণিল জীৱন যাত্ৰাৰ কথা অংকিত হৈছে সুশীলাত। 4 বছৰ বয়সতে পিতৃ মাতৃক হেৰুৱায়ো কিদৰে কি দুৰ্যেয় সাহসেৰে তেওঁ নিজৰ জীৱনটো উদযাপন কৰি গ'ল আজি পৰ্যন্ত, 85 বছৰ পৰ্যন্ত। তাক সুন্দৰভাৱে লিখি উলিয়াইছে দিলীপ চন্দনে অতি শোকপাঠ্য এখন কিতাপ সুশীলা। আৰু সংযোগবশতঃ সুশীলা মমিন হ'ল আকৌ এগৰাকী অসমৰ চিনাকি নাম, জনপ্ৰিয় বিধায়ক ডাক্তৰ নোমল মমিনৰ মাতৃ। এইটো সুকীয়া কথা, কিন্তু সুশীলা মমিনৰ এই জীৱন। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি লাম্মেট আমিৰ নৱনিৰ্বাচিত সভাপতি হিদিনাথ ৰংপিক উষ্ম সম্বৰ্ধনা হাঞ্জা লাংছোত 30 নৱেম্বৰত হৰিয়জান উচ্চতৰ মাধ্যমিক বিদ্যালয় কক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত আমিৰ নৱনিৰ্বাচিত সভাপতিগৰাকীক জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা। কাৰ্বি লাম্মেট আমিৰ নৱনিৰ্বাচিত সভাপতি হিদিনাথ ৰংপিক উষ্ম সম্বৰ্ধনা হাঞ্জা লাংছোত। হাঞ্জা লাংছো অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাছাৰ উপসভাপতি JC পাঠকে। লাম্মেট আমিৰ পুৰণি সময়গত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনৰ মধ্যমণি তথা নৱনিৰ্বাচিত সভাপতি হিদিনাথ ৰংপিক আনুষ্ঠানিকভাৱে পোহৰে আদৰণি জনোৱা হয়। সম্বৰ্ধনা সভাত কাছাৰ উপসভাপতি হোম সিং বে, KNCA সভানেত্ৰী মেৰিনা বেবী, কাৰ্বি লাম্মেট আমিৰ উপদেষ্টা বাৰিম ইংটি, কাটম টেৰাংপি, মেনিকা হানচেপি, ছয় টেৰাং প্ৰমুখ্য আন কেইবাটাও সামাজিক দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনন্দ ৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonover Saikimi along Ninghangatum Ali Chuan Dunikha. War Saikimi Laki Chiklo Jontro Hopan Kapamada Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lan Suseka Chini Lethodjia Pan Laso number 600-121-3664 along Humrignon. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ ৰাজ্যতে অবৈধ ব্যৱসায়ীৰ দ্বাৰা শিল বালি কয়লা কাঠ আদি বনজ সম্পদৰ আহৰণ বন্ধ কৰাৰ সময়টো পাৰ্বত্য জিলা কাৰ্বি আংলঙত কেইবাটাও স্থানত এতিয়াও অব্যাহত আছে এই চোৰাং ব্যৱসায় পূব সংমণ্ডল বোকাজান বনা আঞ্চলিকৰ অধীনত যোৱা নিশা বন বিভাগে আটক কৰে দুখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক দেওপানীৰ পৰা ডিমাপুৰলৈ নি থকা পথতে বনকৰ্মীসকলে আটক কৰে এই দুখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক কাৰ্বি আংলঙত এতিয়াও অব্যাহত আছে চোৰাং ব্যৱসায়ীৰ দ্বাৰা শিল বালি কয়লা আৰু কাঠ আদিৰ ৰমৰমীয়া ব্যৱসায় পূব সংমণ্ডল বোকাজান বনা আঞ্চলিকৰ অধীনত দেওপানীৰ পৰা ডিমাপুৰলৈ নি থকা অৱস্থাত নিশা প্ৰায় 7 বজাত বনকৰ্মীয়ে জব্দ কৰে দুখনকৈ ট্ৰাক দেওপানীৰ পৰা ডিমাপুৰলৈ নি থকা ট্ৰাক দুখনৰ নম্বৰ হৈছে BR 551321 আৰু NL 01A3192 ট্ৰাক দুখনে ডিমাপুৰলৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰি আহি আছিল দেওপানী অভিমুখে বালি ভৰ্তি ট্ৰাক দুখনৰ সম্পত্তি বোকাজান বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ৰাখি থোৱা হৈছে এই সন্দৰ্ভত বন বিভাগৰ যাৱতীয় অনুসন্ধান কাৰ্য চলাই আছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ভয়াবহ অৰ্থনৈতিক মন্দা অৱস্থা নিবনুৱা সমস্যা ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ নগাঁও কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা নিত্য ব্যৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি আদিৰ বিৰুদ্ধকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আজি হাওড়াঘাট পৌৰসভাৰ চৌহদত হাওড়াঘাট নগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ শতাধিক পুৰুষ মহিলা সমন্বিতে কংগ্ৰেছ কৰ্মীয়ে উত্তাল কৰি তোলে পৌৰসভাৰ চৌহদ হাওড়াঘাট নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ দেউৰী লেখথে প্ৰাক্তন উপাধ্যক্ষ অশোক হাসনু জিলা কংগ্ৰেছৰ সম্পাদক সঞ্জীৱ তেৰণ প্ৰমুখ্য বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাই এই প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসন অহাৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে কিমান কষ্টৰ মাজেৰে কটাবলগীয়া হৈছে আজি অৰ্থনৈতিক দিশতে নহওক শৈক্ষিক দিশতে নহওক বা সকলো ক্ষেত্ৰতে নহওক সকলো দিশতে এনেকুৱা ধৰণৰ ৰাইজক হাৰাশাস্তি কৰিছে আৰু সেই ৰাইজক হাৰাশাস্তি কৰাৰ বিনিময়ত আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি ধৰ্ণাত দিছোঁ যে এইবিলাক বস্তু বিজেপিয়ে ৰোধ কৰিব পাৰিব লাগে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে ৰাইজক আমি দ্ৰব্যমূল্যবিলাক কমাই দিম আমি জনসাধাৰণক 15 লাখ টকা সোমাই দিম বছৰে 2 কোটি চাকৰি দিম এনেকুৱা ধৰণৰ কাৰ্বি আংলঙত আহিও তেওঁলোকে কাৰ্বি আংলঙৰ জনসাধাৰণক আমি অট'নমাছ ষ্টেট দি দিম অসমৰ হিৰি সমস্যা আঁতৰ কৰিম এইফালে নদী বান্ধৰ সমস্যা আমি আঁতৰ কৰিম এনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে মানে জনসাধাৰণক প্ৰতিশ্ৰুতি দি আজি তেওঁলোকে এটা প্ৰতিশ্ৰুতিও বিজেপি দলে পালন কৰিব পৰা নাই এই পালন কৰিব নোৱাৰাৰ কাৰণে আজি জাতীয় কংগ্ৰেছ দলে আজি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ যাতে আগন্তুক দিনত বিজেপিয়ে কোনো এটা কাৰ্যতো তেওঁলোকে মানে সফল লাভ কৰিব নোৱাৰিব আৰু এই বিজেপি দলক উৎখাত কৰিবৰ কাৰণে আজি কংগ্ৰেছ দলে উঠি পৰি লাগিছে আৰু তেওঁলোকক আমি উৎখাত কৰিমেই হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ